যেতিয়া গানবোৰ শুনো মোবাইলতে হওক বা টিভিতে হওক শুনো তেতিয়া আচলতে মোৰো মন যায় গান গাবলৈ আচলতে আজিকালি কি হয় এটা গান কৰিবলৈ হ'লে ভালেখিনি খৰচ হৈ যায় গতিকে মই অকলেও কৰিব পৰা মানে সেইটো ক্ষমতা নাছিলে মায়ঙৰ বেজালে মইনা মায়ঙৰ বেজালি গানটো মানে গাবলৈ তোমাৰ মনলৈ কেনেকৈ আহিলে আৰু মানে গানটো ইমান ভাইৰেল হ'ব বুলি ভাবিছিলা নাই আচলতে সেইটো কেতিয়াও হ'ব নাই আৰু যিহেতু মায়ঙৰ বেজালি গীতটি আমাৰ জীৱনৰ প্ৰথমটো গীত আছিল আচলতে সেই অনুষ্ঠানটো কৰি এটা কাৰণে ভাল লাগিলে যিহেতু মোৰ মায়ঙৰ বেজালি গীতটি যেতিয়া জনপ্ৰিয় হৈছিলে তাৰপিছত মোৰ প্ৰথম অনুষ্ঠান আৰু সেই অনুষ্ঠানটোতে মোক তোমাৰ 16খন নে 17খন গামোচা পিন্ধাইছে তেতিয়া আচলতে খোজ দিবলৈ শিকিছিলোঁ আৰু তেতিয়া মায়ে কি কৰিছিলে আৰু ৰিহা পিন্ধাই দিছিলে মোক চুৰিয়া নহয় ৰিহা পিন্ধাই দিছিলে সৰু থাকোঁতে মোৰ বেছিকৈ কলেই হয় কল এফবি নে ইনষ্টা এফবি পইচা পাইছা মোক এনে ফচাম বুলি আহিছা না তুমি বাৰু আজি মোৰ কিন্তু সন্দেহ হৈ গৈছে ৰাতিপুৱা শুই উঠিয়ে জুবিনদাৰ গান লগায় কিন্তু মায়ে আৰু জুবিনদাৰ যেতিয়া ঢুকাইছিলে ঢুকোৱাৰ পাছতে আগতে কিন্তু নাছিলে এতিয়া কিন্তু জুবিনদাৰ ঢুকোৱাৰ পাছতে কি কৰিলে মায়ে মোক ক'লে বোলে বক্স এটা আনি দিবিচোন গতিকে মোবাইলটো আছে যিহেতু মোবাইলতে এতিয়া জুবিনদাৰ গান খুব লগায় প্ৰত্যেকখন অনুষ্ঠানত জুবিনদাৰ স্মৃতিত মোৰ তৰফৰ পৰা উদযাপন সমিতিলৈ এটিকে নাহৰ পুলি দিব চেষ্টা কৰিছোঁ মোৰ ফালৰ পৰা বহুত ধুনীয়া কাম কৰিছা আশা কৰোঁ নাহৰ মাজত আমি জুবিনদাক বিচাৰি পাওঁ নমস্কাৰ মই বন্যন্যা আজি আমাৰ এই অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানৰ জৰিয়তে অসমৰ বিভিন্ন কৰ্মত জড়িত বিভিন্ন ব্যক্তিসকলৰ সৈতে মনৰ কথা পাতিম আজি আমাৰ এই অনুষ্ঠানত উপস্থিত আছে মায়ঙৰ বেজালি গীতেৰে লাখ লাখ হৃদয় জয় কৰা বিশ্বজিৎ সোণোৱাল আহক আজি বিশ্বজিতৰ লগত আমি মনৰ কথা পাতো বিশ্বজিৎ তোমাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ তোমাকো ধন্যবাদ জনাইছোঁ আজি আমি বিশ্বজিতৰ লগত বহুত কথা পাতিম আৰু তাৰ উপৰিও সি আমাক কিবা এটা বহুত স্পেচিয়েল মানে ৰান্ধি খুৱাব আজি কি ৰান্ধিবা কৈ দিয়াচোন আমাৰ দৰ্শকক এবাৰ আজি বিশেষকৈ তোমাক স্পেচিয়েল বুলিবলৈ যিহেতু আমাৰ অসমীয়া বুলিবলৈ গাহৰিটোৱে মেইন গতিকে আজি তোমাক গাহৰি খুৱাম আৰু বিনা মছলাত খুৱাম তাকো তেল মছলা একো নাই একদম বইলকৈ খুৱাম তোমাক ঠিক আছে তেতিয়া মই চৰুটো পাতি দিওঁ একদম চৰুটো এতিয়া গৰম হ'লে তুমি গাহৰিখিনি দি দিয়া এইখিনি দেখিতো থাকিব পৰা নাই তাকে দি দিয়া এবাৰ হেতাখন তোমাক মাৰি দিছোঁ গাহৰিটো তুমি এতিয়া কিহৰ লগত বনাবা গাহৰি বৰ্তমান বনাম বইলকৈ মই ইয়াত বেলেগ মই একো ইউজ নকৰোঁ তোমাৰ বিলাহী থাকিব আদা নহৰু থাকিব আৰু বেলেগটো মছলা নবনাওঁ মছলা নিদিওঁৱে গতিকে চিম্পুলকৈ বনাম বইলকৈ ধুনীয়াকৈ নাগা ষ্টাইলত খাম আৰু গাহৰি গাজ টেঙা দিবা নেকি গাজ টেঙাটো থাকিব গাহৰি বুলি ক'লে গাজ টেঙা মেইন আৰু ন গাজ টেঙাৰ অবিহনে আৰু গাহৰিটো ইমান ভাল নালাগে ন গতিকে গাজ টেঙাটো থাকিব আৰু ঘৰত কেতিয়াবা ৰান্ধিছা নাই বিশেষকৈ জুইত যিহেতু আমাৰ সৰুৰ পৰাই জুইতে বনোৱা মেলা কৰে ন ঘৰত গতিকে তেনেকৈ ৰন্ধা মেলা হয় খালি মই ৰন্ধাত বৰ ভাল নহয় তথাপিতো আজিকালি গাহৰিটো যিহেতু ভাল পাওঁ আৰু মায়ে গাহৰি নাখায় ন গতিকে নিজে বনাই খাওঁ আৰু তেনেকৈ ঘৰত কোন কোন আছে তোমাৰ মোৰ ঘৰত মা দেউতা দাদা আৰু মই 4জন যোৰহাটত হয় ঘৰটো যোৰহাট কোন জেগা মোৰ যোৰহাট চিনামৰা আৰু ঘৰত চবতকৈ বেছি কোনে ভালকৈ ৰান্ধে মানে ভাল ৰান্ধে কোনে আৰু ৰন্ধা বুলি ক'বলৈ গ'লে দাদাই গাহৰি খাই খুব ভাল পায় আৰু আগতে ঘৰত যেতিয়া দাদা আছিলে তেতিয়া দাদাই গাহৰি আনিলে বনাই মেলি খাওঁ এতিয়া দাদা যিহেতু কৰ্মসূত্ৰে ঘৰত থকা নহয় অকণমান আঁতৰত থাকে গতিকে খাবলৈ মন গ'লে মই নিজে আনি বনাওঁ আৰু যিহেতু মায়ে নবনায় যিহেতু তুমি সংগীতৰ লগত জড়িত আজি তোমাৰ ভাল লগা এটা সংগীতেৰে আমাৰ অনুষ্ঠানটো আৰম্ভ কৰোঁ নিশ্চয় যিহেতু সকলো ৰাইজে অসমবাসী ৰাইজে মায়ঙৰ বেজালি গীতটি গোৱাৰ পৰাই চিনাকি সকলোৱে চিনি পায় গতিকে সেইটোৱে অনুষ্ঠানটি আৰম্ভ কৰি দিওঁ নহয় জানো ঠিক আছে মায়ঙৰ বেজালি মইনা শিকিবলৈ নেপালো আহৰি ক'বলৈ তোক নেপালো কথাটি বুকুৰ বেথা বুকুতে মনৰ আশা মনতে
কিনো বিধি লিখনি যেন ভগা বিননি মোৰ বুকুত জ্বলায় অগনি ও বেদনাতে ভাৱনা ভুৰুকাতে মুলঙি গ'ল। বহুত ধন্যবাদ, ধুনীয়া হৈছে। একদম ধন্যবাদ। তোমাৰ সংগীতৰ প্ৰতি মানে আগ্ৰহ বা যাত্ৰা কেনেকৈ হ'ল? সংগীতৰ প্ৰতি যাত্ৰা বুলিবলৈ যিহেতু মই সৰুৰ পৰা বিহু কৰা, যেতিয়া আচলতে খোজ দিবলৈ শিকিছিলোঁ তেতিয়া মায়ে কি কৰিছিলে ৰিহা পিন্ধাই দিছিলে মোক, চুৰিয়া নহয় ৰিহা পিন্ধাই দিছিলে সৰু থাকোঁতে। আৰু তেনেকৈ একদম সৰুৰ পৰা ষ্টাৰ্ট কৰিলোঁ বিহুটো। আৰু যোৱা 2024লৈকে বিহুৱে কৰি আহিছোঁ। কি বিহু কৰা? মই তোমাৰ বিহুটিৰ লগত, আৰু সৰুৰ পৰা তোমাৰ 2020লৈকে মই হুঁচৰি কৰা, যিহেতু আমাৰ ওচৰৰে টিম আছিলে, গতিকে তাতেই কৰা। আৰু তেনেকৈ আচলতে সংগীতৰ প্ৰতি আগ্ৰহ হ'লোঁ। গান গাইতো যিহেতু ভালেই পাওঁ সৰুৰ পৰাই, গতিকে তেনেকৈ আগ্ৰহ হ'লোঁ। আৰু প্ৰথমবাৰ মঞ্চত গান গোৱাৰ অভিজ্ঞতা কেনেকুৱা আছিলে? প্ৰথমবাৰ মঞ্চত মানে তুমি বিহুৰ কথাই কৈছানে নে নে এনেকৈ ষ্টেজ প্ৰগ্ৰেমৰ কথা কৈছোঁ? ষ্টেজ প্ৰগ্ৰেম বহুত ভাল, যিহেতু আগতেও মই যেতিয়া বিহু কৰি আছিলোঁ তেতিয়াও 2-এখন কৰিছোঁ সৰুকৈ। কিন্তু যেতিয়া 2024ত আমাৰ মায়ঙৰ বেজালী গীতটি আমি কৰিছিলোঁ, গতিকে সেই গীতটিৰ পৰা বহুতৰ ৰাইজে মানে বিভিন্ন স্থানত গীত পৰিৱেশন কৰিবলৈ মাতিছিলে। আৰু প্ৰথম মোৰ অনুষ্ঠান বুলি ক'বলৈ মায়ঙৰ বেজালীৰ পিছত প্ৰথম অনুষ্ঠান বুলি ক'বলৈ গ'লে হয়তো মোৰ ধেমাজিত আছিলে। আৰু যিহেতু আমাৰ সোণোৱাল কছাৰীয়ে অনুষ্ঠান আছিলে, আৰু সেই অনুষ্ঠানটো কৰিছিলোঁগৈ। আচলতে সেই অনুষ্ঠানটো কৰি এটা কাৰণে ভাল লাগিলে, যিহেতু মোৰ মায়ঙৰ বেজালী গীতটি যেতিয়া জনপ্ৰিয় হৈছিলে তাৰপিছত মোক প্ৰথম অনুষ্ঠান, আৰু সেই অনুষ্ঠানটোতে মোক তোমাৰ 16খন নে 17খন গামোচা পিন্ধাইছে। গতিকে অতিকৈ ভাল লাগিছিলে। আৰু যেতিয়া তাত গীত পৰিৱেশন কৰি আছিলোঁ, মানে ৰাইজে ভাল পাই কি কৰিলে, গীত পৰিৱেশন কৰি থকাৰ মাজতে এজন বয়সস্থ মানুহে, ককা বুলি ক'ব লাগিব, আৰু তেখেতে ভাল পাই মেলি নাচি নাচি আহি মোক তেখেতে লৈ থকা গামোচাখন মোক পিন্ধাই দিছিলেহি। গতিকে খুব ভাল প্ৰথম মঞ্চৰ অভিজ্ঞতা বুলিবলৈ। আৰু মই দেখিছিলোঁ মানে তুমি যেতিয়া বিহু কৰি আছিলা নাচনীৰ লগত, তেতিয়া তোমাৰ মানে কম্পিটিশ্যনত নাচি শেষ হোৱাৰ পাছত তোমাক আকৌ এবাৰ মঞ্চলৈ মাতে, মানে গানটো গাবলৈ দিয়ে, তেতিয়া কেনেকুৱা লাগে? ভাল লাগে। আৰু মোৰ পৰিচয়টো তেনেকৈ হ'ল। আচলতে যেতিয়া আমি মায়ঙৰ বেজালী গীতটি কৰিছিলোঁ তেতিয়া বহুতে গম নাপায় যে মই গাইছোঁ বা মোৰ বন্ধু পাৰ্থই গাইছে। যেতিয়া মই বিহু কৰি আছিলোঁ 2024ত, আমি যিহেতু 1 জানুৱাৰী দিনাখন আমি গানটো আপলোড কৰিছিলোঁ ইউটিউবত, গতিকে তাৰপিছত আমি যেতিয়া বিহু কৰি আছিলোঁ বিহুত, তেতিয়া বহুতে চিনি পাই মেলি আৰু ৰিকুৱেষ্ট কৰে গাবলৈ, আকৌ মাতি আনে, তেনেকৈ। আৰু মই এনেকৈ দেখিছিলোঁ। তেনেকৈ সেইটো ভিডিঅ' ভাইৰেল হৈ ধৰি লোৱা তোমাৰ সকলোৱে ৰাইজে চিনি পাব ল'লে আৰু লাহে লাহে। মায়ঙৰ বেজালী গানটো মানে গাবলৈ তোমাৰ মনলৈ কেনেকৈ আহিলে? আৰু মানে গানটো ইমান ভাইৰেল হ'ব বুলি ভাবিছিলা নাই? আচলতে সেইটো কেতিয়াও হ'ব নাই। যিহেতু মায়ঙৰ বেজালী গীতটি আমাৰ জীৱনৰ প্ৰথমটো গীত আছিলে, মনলৈ বুলি নহয়, আচলতে যেতিয়া বিহু কৰি আছিলোঁ সৰুৰ পৰা বিহু কৰা, যেতিয়া গানবোৰ শুনো মোবাইলতে হওক বা টিভিতে হওক শুনো, তেতিয়া আচলতে মোৰো মন যায় গান গাবলৈ, বা ময়ো এদিন এনেকৈ গান গাম, এনেকৈ মন যায়। আৰু যিহেতু মোৰ দাদাইও আগতে গান গাইছিলে, গতিকে তাৰ পৰা আচলতে উৎসাহ পালোঁ। আৰু মায়ঙৰ বেজালী গীতটি প্ৰথমতে গাইছিলে তোমাৰ 2023ত বিহুটিৰ লগত পাৰ্থজিৎ নেওগে। আৰু যিহেতু আমি দুইটাই কণ্ঠদান কৰিছোঁ তাত সেই মায়ঙৰ বেজালী গীতটিত, গতিকে আমি সকলোৱে আচলতে আজিকালি কি হয়, এটা গান কৰিবলৈ হ'লে ভালেখিনি খৰচ হৈ যায়, গতিকে মই অকলে কৰিব পৰা মানে সেইটো ক্ষমতা নাছিলে। গতিকে আমি কি কৰিলোঁ, আমি সকলো তাৰ লগতো চিনাকি বহুত আগৰ পৰা, আমি একেলগতে অনুষ্ঠান কৰোঁ, ভালেখিনি অনুষ্ঠান কৰোঁ ধৰি লোৱা, তেনেকৈ চিনাকি। তাৰপিছত আমিখিনি কথা পাতিলোঁ যে বোলো আমি বিহু গান এটা কৰোঁ। তাৰপিছত বিহু গান এটা কৰোৱা বুলি ক'লত তাৰপিছত গান বিচাৰিছোঁ। যেতিয়া বেলেগৰ পৰা কিনিবলৈ হ'লে আচলতে এটা গানত তোমাৰ বহুত পইচা লৈ লয়, আকৌ মিউজিকখিনি আছে এক্সট্ৰাকৈ। তাৰপিছত সেইটো কাৰণে কি কৰিলোঁ, আমি গোটেইখিনিয়ে লগ হৈ মেলি, তাৰপিছত যিহেতু সি গাইছিলে ন সেই গানটো, আৰু সেইটো গীতটো লিখিছিলে আমাৰ যোৰহাটৰে খুব আমাৰ মৰমৰ খুব ভাল ককাইদেউ মানস শইকীয়াই, গতিকে তেখেতৰ লগতো ভাল আমি। গতিকে তেখেতক ক'লোঁ যে এই গীতটোকে আমি কৰিব পাৰোঁ নেকি? তাৰপিছত তেখেতে ক'লে পাৰা বুলি ক'লে। তেনেকৈ আমি সকলোখিনি বন্ধু লগ লাগি আৰু গীতটি কৰা হ'ল। আৰু এই গীতটোৱে তোমাৰ জীৱনত কিবা পৰিৱৰ্তন কৰিছেনে? পৰিৱৰ্তন বুলিবলৈ যথেষ্টখিনি পাইছোঁ, যিহেতু এই গীতটিৰ পৰা সকলোৱে চিনি পায়, আৰু এই গীতটোৰ পৰাই আচলতে চিনাকি। আগতেতো মোক কোনেও চিনি পোৱা নাছিলে, ধৰি লোৱা বিশ্বজিৎ বুলি কোনোবাই, বা এতিয়া এই গীতটি গোৱাৰ পৰা এতিয়া
অসমবাসী ৰাইজে সকলো বুলি নকওঁ, খালি বেছিভাগ এতিয়া মানুহে চিনি পায়, পাব লৈছে যে গীতটি মই গাইছিলো বা মোৰ লগত পাৰ্থই গাইছিলে, এনেকে চিনাকিটো হৈছো আৰু। গতিকে সেই বস্তুটো ভাল লাগে আৰু পৰিৱৰ্তন বুলিবলৈ সেইটোৱে আৰু। আৰু তুমি ভৱিষ্যতে কেনেকুৱা ধৰণৰ গীত গাবলৈ বেছি বিচাৰিবা? গীত মানে যিহেতু মই বিহুৰ পৰাই চিনাকি সকলো অসমবাসীৰ ৰাইজৰ আগত, আৰু বিহুটো গাই থাকিম আগন্তুক দিনলৈ। আৰু বাকী তাৰ লগতে আমাৰ আধুনিক গীতবোৰ, নতুন নতুন আজিকালি ল'ৰা ছোৱালীয়ে শুনিব পৰা আৰু গীত, তেনেকুৱা সকলো ধৰণৰ গীত গাব চেষ্টা কৰি যাম। বাকী মাংসটো লৰাই লওঁ ৰ'বা, নহ'লে এইখিনি জ্বলি মেলি হেৰি হৈ যাব। মই জুইকুৰা অকণ বহাই দিওঁ। বাকী আজি মাংস বনাই আজি কথা পতা সোৱাদটো বেলেগ এটা। মাংসটো খাবলৈ খুব মানে সোৱাদ হ'ব সেইফালে কথা পাতি পাতি এইফালে জুই নুমাই গ'লগে। আদা নহৰু দিবলৈ পাহৰিলোঁ। দি দিয়া এতিয়া অকণমান। দিয়া মই ধৰিছোঁ এখন। হ'ব দুই। বিলাহীটো দেৰিকে দিবা? বিলাহী আৰু অকণমান দেৰিকে দিম। মাংসখিনি ধুনীয়াকৈ সিজি যাব। তুমি মাংসটো বনাবলৈ কাৰ পৰা শিকিছা? ইউটিউব। আজিকালি সকলো ইউটিউবতে পায় ন। যিহেতু ক'লোৱে দাদা নাথাকে, গতিকে মায়োতো নবনায় গাহৰি নাখায়। গতিকে মইতো ক'ৰবাৰ পৰা শিকিব লাগিব। আৰু মোৰ বন্ধু লগৰ এটাই খুব ভাল গাহৰি বনায়। এদিন যেতিয়া মোক প্ৰথম গাহৰি খাবলৈ মন গ'ল আৰু প্ৰথমবাৰ বনাইছোঁ, মই তাক ফোন কৰি সুধিছোঁ। তাৰপিছত সি মোক ক'লে এনেকে এইখিনি বস্তু লাগিব। তাৰপিছত সি কোৱাৰ পাছতো আকৌ মই ইউটিউবতো চাইছোঁ। আকৌ ইউটিউবত চোৱাৰ পাছত তাৰপিছত বনাইছোঁ, সঁচাকৈ ভাল হৈছিলে দেই প্ৰথমবাৰ। খালি আজি কি হয় নাজানো আৰু। মানে গোন্ধটো বহুত ধুনীয়া আহি আছে। খৰিচা দিলে আৰু ধুনীয়া গোন্ধাব ন। খৰিচাটো দিয়া নাই বৰ্তমানলৈকে। গতিকে যেতিয়া খৰিচা দিবা তেতিয়া তুমি সোৱাদটোও পাবা আৰু লগতে গোন্ধটো বহুত ধুনীয়া হয়। গাহৰিটো তেল ওলাইছে কিন্তু। ওলাইছে আকৌ। এতিয়া বিলাহী অকণমান দি দিওঁ, এতিয়া কালাৰটো আহিব। যিহেতু আমি ইয়াত একোৱে মছলা ইউজ নকৰোঁ বুলি ক'লোৱেই মই। গতিকে বিলাহীয়ে কালাৰটো যি আনিব আৰু। তোমাক ধৰিবলৈ কিবা কাপোৰ লাগিব নেকি? এতিয়া নালাগে দিয়া, একেবাৰে নমাব টাইমতহে ধৰিম আৰু। তুমি গান গাবলৈ অনুপ্ৰেৰণা কাৰ পৰা পাইছা? অনুপ্ৰেৰণা বুলিবলৈ গান গোৱাৰ প্ৰথম অনুপ্ৰেৰণা মোৰ দাদা। যিহেতু কৈছোৱেই, সিও গানৰ লগত জড়িত আছিলে, বিহুৰ লগত জড়িত আছিলে। মই আচলতে তাক দেখিয়ে মই বিহু কৰিবলৈ শিকা। মই যেতিয়া সৰু আছিলোঁ তেতিয়াৰ পৰা সি বিহু কৰা। তাৰপিছত তেনেকৈ আৰু তাৰপিছত সিও বিহুৰ পৰা গৈ সিও গানৰ জগতখনৰ লগত লাহে লাহে জড়িত হৈছিলে। কিন্তু নিজৰ কৰ্মসূত্ৰে সি গান এৰিব লগা হ'ল। আৰু এতিয়া সৰুকৈ হ'লেও কিবা এটা কৰি আছে সি নিজেই। গতিকে সি গান এৰাৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ আৰু এই লাইনটোত মানে তেনেকুৱা হৈছে আৰু। আৰু ঘৰত কেতিয়াবা মায়ে গালি দিয়ে নে? এতিয়াও মানে? গালিটো খাওঁ আৰু, কাৰণ মাক দেউতাকে গালি নাপাৰিলেনো কোনে পাৰিব ধৰি লোৱা। আৰু ঘৰত মানে তোমাৰ গান বেছি চলে নে বেলেগৰো চলে? মোৰ গান বুলি নহয়, মই ধৰি লোৱা এতিয়া গাবলৈ লৈছোহে গান। এনেকৈ কিন্তু আজিকালি কি কৰিলে, মায়ে সৰুকৈ বক্স এটা কিনি আনিছে গান শুনিবৰ কাৰণে। ৰাতিপুৱা শুই উঠিয়ে জুবিনদাৰ গান লগায় কিন্তু মায়ে। আৰু জুবিনদাৰ যেতিয়া ঢুকাইছিলে, ঢুকোৱাৰ পাছতে, আগতে কিন্তু নাছিলে, এতিয়া কিন্তু জুবিনদাৰ ঢুকোৱাৰ পাছতে কি কৰিলে, মায়ে মোক ক'লে বোলে বক্স এটা আনি দিবিচোন। গতিকে মোবাইলটো আছে যিহেতু, মোবাইলতে এতিয়া জুবিনদাৰ গান খুব লগায়। আৰু যেতিয়া মই নাথাকোঁ, মই নথাকাত মানে মায়ে মোৰ গানকেইটা লগাই থাকে। আৰু যেতিয়া মই ঘৰ সোমাওহি তেতিয়া মই শুনো মানে মোৰ গানটো বাজি থাকে আৰু তেনেকৈ আৰু। যিহেতু আমাৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন দা শাৰীৰিকভাৱে আমাৰ মাজত নাই, তেওঁক লৈ তুমি ভৱিষ্যতে কিবা পৰিকল্পনা কৰিছা নেকি? আচলতে পৰিকল্পনা বুলিবলৈ জুবিন দাক সৰুৰ পৰাই শুনি আহিছোঁ। যেতিয়া গান গাব শিকিছোঁ, আচলতে সৰুৰ পৰাই জুবিনদাৰ গীত শুনি আহিছোঁ। আৰু হঠাৎ জুবিন দা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। আচলতে এই কথাটো এতিয়ালৈকে মানি ল'ব পৰা নাই। পৰিকল্পনা বুলিবলৈ তেনেকৈ বেলেগ একো নাই। জুবিনদাৰ যোনখিনি পুৰণি গীত আছে সেইখিনি সদায় আগুৱাই নিবলৈ চেষ্টা কৰিম, বা গাবলৈ আগন্তুক মঞ্চত, বিহু মঞ্চ হওক বা অন্য বেলেগ মঞ্চতে হওক, সদায় গাব চেষ্টা কৰি যাম পুৰণা যোনখিনি গীত আছে। আৰু লগতে এই বছৰৰ পৰা মই কি কৰিছোঁ, তোমাৰ বিহু মঞ্চত জুবিনদাই যিহেতু প্ৰকৃতিক ভাল পাইছিলে, গছ বন এইবোৰ ভাল পাইছিলে, আৰু বেছিকৈ নাহৰক লৈ বহুতখিনি গীতো লিখিছিলে জুবিনদাই। গতিকে
এইবাৰ মঞ্চত প্ৰত্যেকখন যিমানখিনি মই বিহু মঞ্চত প্ৰগ্ৰেম অনুষ্ঠান কৰিছোঁ প্ৰত্যেকখন অনুষ্ঠানত জুবিনদাৰ স্মৃতিত মোৰ তৰফৰ পৰা উদযাপন সমিতিলৈ এটিকে নাহৰ পুলি দিব চেষ্টা কৰিছোঁ মোৰ ফালৰ পৰা। বহুত ধুনীয়া কাম কৰিছা। আশা কৰোঁ নাহৰ মাজত আমি জুবিনদাক বিচাৰি পাওঁ। বাকী গাহৰিটো খাবলৈ কেনেকুৱা হ'ব যে লাগিছে দেখা? বহুত ভাল হ'ব নিচিনা লাগিছে মোৰ। হা? মোৰ লোভ পানী ওলাই আছে। আজি খোৱাৰ পাছতহে সুধিম মই লাষ্টত ল'ম ৰিভিউটো কেনেকুৱা পালে আজি মই বনোৱা গাহৰি। মোক কিন্তু লোভ পানী ওলাই আছে গাহৰিটো দেখি। এতিয়া দিম ইয়াক খৰিচা পাহাৰৰ খৰিচা লৈ আনিছে পুৰা যেতিয়া আনিছো অনাৰ পৰা এইটো খৰিচাটো গোন্ধাই আছে মানে ইমান ধুনীয়া গোন্ধাইছে গতিকে ইয়াত দিলেতো আৰু ধুনীয়া গোন্ধাব গাহৰিৰ লগত গতিকে খৰিচা দি দিছো। আৰু যিহেতু গাহৰি বুলি ক'লে খৰিচা মেইন আৰু পানী দিবা নেকি? নিদিয়া নহয়? পানী দিম। ইমান তেল ওলোৱা নাই তথাপিতো ওলাইছে খালি যিমান ওলাব লাগে আচলতে গাহৰিটো ইমান তেল ওলোৱা নাই। বাহৰিডাল দি দিওঁ নেকি বাৰু? খৰি দিব লাগিব। বাকী তুমি আজিকালি বিহু কৰা নে নকৰা? মাজে মাজে কেতিয়াবা নাচো আৰু। তাকে তোমাকতো বিহুৰ পৰাই চিনাকি যিহেতু। আৰু প্ৰথম লগ পাইছো ন আজি? কথা পতা হৈ থাকে লগ পোৱা হোৱা নাই। লগ পাইছো আজি ফাৰ্ষ্ট। চুঙা এটা লাগিছিলে পাহৰি গলো আনিবলৈ। আজি মোক এই বহুত কষ্ট দিছে দেখিছেনে? আজি মোক এই বহুত কষ্ট দিছে একদম জুই ফুৱাই মেলি একদম পুৰা মাথা ঘূৰাই গৈছে। এফালে চুঙা এটা লৈ আহিবলৈ গ'লো চুঙাটো নানিলে। জুইও ফুৱাবলগীয়া হৈছে আৰু ৰান্ধিবলগীয়া হৈছে। চৌকাটো সৰু হ'ল অকণমান। চৌকাও সৰু আৰু মাংস চাই চৌটো সৰু। প্ৰকৃতিৰ মাজত ইমান ধুনীয়া এটা মানে আমি চৰু পাইছো সেইটোৱে বহুত আৰু। এতিয়া ইয়াত দিম পানীটো ক'ত থলা? এইটো দি দিওঁ না মই? তুমি কৈ দিবা। ইয়াত দি দিয়া। কিমান দিম? দিয়া আৰু দিয়া। বহুত লাগিব। হ'বনে? আৰু দিয়া। ঢাকন লাগিব নেকি? ঢাকন লাগিব নহ'লে কেনেকে সিজিব? হৈ যাব। ঢাকনখন আনিছো। বাকী এলেকাটো বৰ ধুনীয়া ন? শান্ত একদম। বহুত ধুনীয়া। এনেকুৱা পৰিৱেশবোৰ ভাল লাগে। পাহাৰ সেউজীয়া পাছফালে পাহাৰ আছে। পাহাৰখন জানো এতিয়া ভিডিঅ'ত ওলাইছে নে নাই ওলোৱা নাজানো আৰু কিন্তু বহুত ধুনীয়া শান্ত একদম ঠাণ্ডা। এফালে নৈ বৈ আছে। পানী আৰু অকণমান দি দিয়া। আৰু দিম? অকণমান দিলে হ'ব। হ'বনে? হৈ যাব। বঢ়িয়া। এতিয়া ইয়াত এইটো ঢাকনখন মাৰি আৰু ইয়াক এতিয়া সিজিবলৈ দিয়া যায় পুৰা। ঢাকি দিওঁ? তাৰপাছত নমাব টাইমত ধনিয়াখিনি দিম। তাৰপাছত তুমি গোন্ধ শুনিবা সেইটো গোন্ধ ল'বা। অ'কে বহি লওঁ হা আমি। বহু ৰবা জুইকুৰা দি লৈছো। ফ্ৰী টাইমত কি কৰি ভাল পোৱা? ফ্ৰী টাইম বুলিবলৈ মই চিনেমা চাই ভাল পাওঁ। আৰু মই ট্ৰেভেলিং কৰি খুব ভাল পাওঁ। পাহাৰীয়া জেগা বেছিকে পাহাৰ আৰু নদীৰ পাৰত গৈ আচলতে ভাল লাগে। বহুত ৰিলেক্স ফিল কৰোঁ। মানে য'ত ধৰি লোৱা একদম নিজান মৌনতা সেনেকুৱা জেগাবোৰ ভাল লাগে ফুৰি। আৰু যদি জীৱনটো তুমি মানে আকৌ এবাৰ পোৱা তুমি তোমাৰ জীৱনত কি সলনি কৰিবলৈ বিচাৰিবা? সেইটো বৰ বেলেগ এটা কুৱেশ্যন দিলা দেই তুমি। সলনি বুলিবলৈ ক'বলৈ আচলতে মই কলেজৰ লাইফটো মই আকৌ ঘূৰাই নিবলৈ খুজিম। ঘূৰাই মানে কি কিছুমান সাল সলনি কৰিব খুজিম যদি পাৰোঁ মানে উভতি যাবলৈ। কাৰণ কলেজত বহুতখিনি কিবা কিবি হৈ গৈছে মোৰ। আৰু কিবা কিবি বুলি নহয় আৰু মানে পঢ়াৰ পৰা আদি কৰি কাৰণ মই গ্ৰেজুৱেশ্যনটো মই আধাতে সামৰিলোঁ। গ্ৰেজুৱেশ্যনটো কৰিলোহেঁতেন লাগিলে চাকৰিটো পিছৰ কথা বাৰু চাকৰি হওক নহওক কিন্তু আচলতে আজিকালি কিবা এটা কৰিবলৈ হ'লে তোমাৰ গ্ৰেজুৱেশ্যনটো লাগে। আৰু যিহেতু মই গ্ৰেজুৱেশ্যনটো তোমাৰ আধাতে সামৰি দিলোঁ আৰু মোৰ এনেকুৱা ভাল আছিলে মানে তোমাৰ গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিবলৈ সেইটো টাইমত লকডাউন আছিলে। তুমি ঘৰৰ পৰা এক্সাম দিব লাগে। মই সেই বস্তুটো মানে বহুত মানে এতিয়া ৰিগ্ৰেট ফিল কৰোঁ আৰু সেই বস্তুটোক লৈ মানে কেলে নকৰিলোঁ মই। মোক কলেজৰ পৰা ওলোৱাৰ পাছতে মানে তোমাৰ লকডাউন হৈছে আৰু তেনেকে। কিমান চেমলৈকে গ'লা? মই তোমাৰ ছেকেণ্ড চেমৰ পৰা
ছেকেণ্ড চেমলৈকে পঢ়িলা যিহেতু মায়াঙৰ বেজালি পাছতে তোমাৰ এইবছৰ যোৱা বছৰ এইবছৰ এটা বিহু গান আহিছিলে তাত তোমাক মানে এক্টিং কৰাও দেখিছিলো কেনেকুৱা মানে ফাৰ্ষ্ট এক্টিং কৰিছা কেনেকুৱা লাগিলে অভিজ্ঞতা বুলি ক'বলৈ গ'লে আচলতে খুবেই ভাল যেটো প্ৰথম আগতে এক্টিং বুলিবলৈ ভাওনা কৰিছো মই খালি এনেকে কেমেৰা আগত মই মানে আজিলৈকে এক্টিং কৰা নাই আৰু সবতকে জবনি কথা কি আমি যেতিয়া এই গানটো শ্বুট কৰি আছিলো ফাৰ্ষ্ট সিন যোনটো আছে মানে তোমাৰ সাইকেলত অহাটো সাইকেলত এনেকুৱা তোমাৰ মানে দুফালে ফিচাৰী টাইপত আছিলে আৰু ফিচাৰীৰ মাজেদি সৰুকৈ আলি এটা আহিছে আৰু আলিখনতে তোমাৰ কি আছিলে বাঁহৰ দলং এখন আছিলে এটা ওপৰ তোমাৰ গৰাটোৰ পৰা মানে সাইকেলখনত মই ছোৱালীজনীক আগত বহাই মেলি মই আহিব লাগে সেইখন যেতিয়া ফাৰ্ষ্ট শ্বটটো দিছো ধুনীয়াকে পাৰ হলো খালি কি হ'ল তোমাৰ ছোৱালীজনীৰ পৰা মই ঢাক খাই থাকিলো কাৰণে মানে সেই শ্বটটো কেনচেল হৈ থাকিলে তাৰপিছত আৰু ছেকেণ্ড শ্বটটো যেতিয়া আহিছো মানে এফালে ফাৰ্ষ্ট কথা হৈ গ'ল তোমাৰ সাইকেলত ব্ৰেক নাই আৰু সাইকেল মই তোমাৰ বহুত দিনৰ মূৰত চলাইছো ন তাতে মোটা সাইকেল এফালে সাইকেলত কমো নাই তোমাৰ মানে পামচাম একো নাই সাইকেল মানে ৰিংটোত গৈ থকা নিচিনা হৈছে আৰু তাৰপিছত এফালে ব্ৰেক নাই তাৰপিছত মানে এনেকুৱা হয় ৰখি দিলে মানে পাছফালৰ পৰা খুন্দিয়া খুন্দি হৈ যায় মানে মই যদি আগত ঘপককে ৰখি দিওঁ মানে পাছফালে মানে সিটোৱে আহি মোক খুন্দা মাৰি দিয়ে তাৰপিছত যেতিয়া ছেকেণ্ড শ্বটটো দিছো মানে আহি আছো চাইকেল চলাই তাৰপিছত কি হ'ল যেতিয়া বাঁহৰ দলংখন উঠিম আৰু উঠা টাইমতে একদম তাই কি কৰিলে ভয়তে মানে যোনজনী ছোৱালী বহি আছিলে মোৰ আগত মানে যাক লৈছিলো তাই কি কৰিলে হেণ্ডেলডাল পুৰা ভয়ৰ চুটতে মানে একদম টানকে ধৰি দিলে বাগৰি পৰিলো নহয় একদম চাইকেল চাইডত তোমাৰ বাঁহডাল আছিলে দলংখনৰ মানে এনেকে আৰু তলত পৰা হলে গোটেই বোকা মানে পানী আৰু মেটেকা চেটেকা আছে মানে পৰা হলে তলত মই একদম বাঁহডাল যেনে তেনে ধৰিলো মানে চাইকেল পৰক যি পৰক খালি মই আৰু তাই পৰিব নালাগে মানে আৰু যিহেতু কষ্টিউম বেলেগ নাছিলে মানে কষ্টিউমৰ এযোৰে নিছো ন আৰু বোকাত সোমাই পৰা বুলি ক'লে কেনেকুৱা হ'ব আৰু যিহেতু তোমাৰ হেৰি লোকেশ্যনটো অকমান দূৰ আছিলে ঘৰৰ পৰা এতিয়া ঘপককে কাপোৰ এযোৰ বিচাৰি নাপাওঁ মানে সেইবোৰ এক্সপিৰিয়েঞ্চ আৰু তাতে ভয়ো লাগিছিলে প্ৰথম কেমেৰা আগত মইতো বহুত শ্বৰ্ট দিছো মানে মোৰ কাৰণে বহুত টাইম গ'ল আৰু যিহেতু এদিনীয়া শ্বুটিং আছিলে ন তোমাৰ সেইটো কাৰণে মানে টাইম লাগিলে আৰু বহুত টাইম লাগিলে এনেকৈ আৰু এনেকে মজাৰ ঘটনাবিলাক হৈ থাকে ন হৈ থাকে তোমাৰ এই গীতটো এবাৰ আমাক গাই শুনাবা নেকি মোৰ আটাইতকৈ ভাল লগা পাৰ্ট যোনখন মাজৰ পাৰ্টখন আছে সেই অকমান গাই শুনাই দিম ঠিক আছে ও পদূলিত ফুলি আছে ধুনীয়া গোলাপাহি ও তাতোতকৈ ধুনীয়া তোমাৰ মিঠা হাঁহিটি লাজত পৰা ৰঙা গাল দেখাত সেন্দুৰী হেম এনে পাওঁ যদি তোমাক যাম পগলা মই হৈয়ে যাম তোমাৰ গানকেইটা শুনিছো বাৰু বহুত ভাল লাগিলে আৰু আজিও এতিয়া বহুত মানে ভাল লাগিছে আৰু তাকে তোমাকো ধন্যবাদ জনাইছো আৰু লগতে তোমাৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছো ইমানখিনি মৰম দিয়াৰ বাবে আৰু আগলৈও মৰম দি যাব আপোনালোকৰ আচলতে মৰমে সাহস দিয়ে মনত আকৌ নতুনকৈ কিবা ভাল কাম এটা কৰিবলৈ উৎসাহ পাওঁ বহুত সাহস পাওঁ গতিকে ৰাইজৰ মৰম লাগিবই আৰু লগতে আৰু এটা মই কথা জনাই থব বিচাৰো এই গীতটি লিখিছিলে তোমাৰ মৰাণৰ আমাৰ টিংকু সোণোৱাল দা গতিকে খুব ধুনীয়াকৈ লিখিছে গতিকে তেখেতৰ নামটো যদি নলওঁ ভুল হ'ব গতিকে তেখেতকো ধন্যবাদ জনাইছো ইমান এটি ধুনীয়া গীত দিয়াৰ বাবে মই চেষ্টাহে কৰিছো গাব আৰু এতিয়া কেমেৰাৰ সন্মুখত যদি তুমি ধন্যবাদ দিব লগা হয় তুমি কাক ধন্যবাদ দিবা ধন্যবাদ বুলি ক'বলৈ আচলতে অকল এজনক দিলে নহ'ব বহুত আছে তেনেকুৱা তথাপিতো পোনপ্ৰথমে মই মা দেউতাক দিব বিচাৰো ধন্যবাদটো যিহেতু সৰুৰ পৰা ডাঙৰ দীঘল কৰা আৰু এইটো ক্ষেত্ৰত বহুত বেছি ছাপোৰ্ট কৰে প্ৰথমতে মায়ে অকণমান ভয় কৰিছিলে ক'ৰবাত পঠিয়াবলৈ হওক বা কিন্তু দেউতাই বহুত বেছি ছাপোৰ্ট কৰে বিয়া হওক যিহেতু মই বিয়া অনুষ্ঠান আগতে বহুত কৰিছিলোঁ গতিকে বহুত ৰাতি হৈ যায় গতিকে আৰু বিয়া ভাওনা বা দিহানাম হওক তেনেকে দেউতাই পঠিয়ায় খালি মায়ে অকণমান ভয় কৰে কাৰণ ৰাতি আজিকালিতো দিনকাল জানাই আৰু যেনেকুৱা হয়
গতিকে মাৰ ফালৰ পৰা অকণমান বাধা বিঘিনি আছিলে, তথাপিতো আজিকালি কিন্তু সেই বস্তুটো নাই। গতিকে মা দেউতাক মই প্ৰথমতে ধন্যবাদ দিব খুজিছোঁ, আৰু লগতে মোৰ দাদাকো ধন্যবাদ দিব খুজিছোঁ, কাৰণ যাৰ পৰা মই অনুপ্ৰেৰণা পালোঁ এই জগতখনলৈ আহিবলৈ, বা যাক দেখি দেখি বজাবলৈ শিকিলোঁ, ঢোলেই হওক বা গাবলৈ শিকিলোঁ গান। তাৰপিছত দ্বিতীয়তে আছে মোৰ লগত এনি টাইম থাকে। আচলতে মোৰ এতিয়া সাহস বুলি ক'ব লাগিব আৰু, মানে এই জগতখনলৈ, এই গানৰ জগতখনলৈ উলিয়াই অনা মানুহটো হৈছে অচ্যুত শইকীয়া ওৰফে ভলো। তাৰ নামটো ল'ব লাগিব মোৰ কেমেৰাৰ আগত। তাৰ নামটো যদি নলওঁ আধৰুৱা হৈ যাব, কাৰণ সি মানে তোমাৰ চব ফালৰ পৰা মোক বহুত হেল্প কৰে, সহায় কৰে। গতিকে তাকো ধন্যবাদ জনাইছোঁ। আৰু আজি কেমেৰাৰ বেকত যোন আছে ৰাজনীশ, গতিকে তাকো মই ধন্যবাদ দিব খুজিছোঁ। আৰু মোৰ যিমানখিনি গান আছে গীতৰ সকলো ভিডিঅ' কামখিনি ইয়ে মোক কৰে, আৰু মোৰ পৰা আজিলৈকে তেনেকুৱা মানে প্ৰাপ্য বুলিবলৈ তেনেকৈ মই একো দিব পৰা নাই। সেই বস্তুটো মোক বেয়া লাগে, তথাপিতো মই যিমান পাৰোঁ তাক দিব চেষ্টা কৰিম আগন্তুক দিনত, যদি মোৰ কিবা পাওঁ বা পালে দিওঁ। আমাৰ তেনেকুৱা মানে চব সকলো, গতিকে তাকো ধন্যবাদ জনাইছোঁ। তোমাৰ এতিয়া নতুন পৰিকল্পনা কি? নতুন পৰিকল্পনা বুলিবলৈ গান কৰিম। এটা গান আচলতে চলি আছে, গাইডটো দি থৈ দিয়া আছে, এটি প্ৰেমৰ গীত, আৰু গীতটি লিখিছে ভণ্টি বুলিয়ে ক'ব লাগিব, তোমাৰ ধেমাজিৰ জয়শ্ৰী বৰ্মন বুলি। গতিকে তাই লিখিছে, আৰু গীতটি সুৰ কৰিছোঁ মই। আচলতে এই গীতটি তোমাৰ দুবছৰমান হৈ গ'ল মই সুৰ কৰা, আৰু তাই মোক দিয়া। গতিকে এই গীতটি কৰা নাছিলোঁ। গতিকে এতিয়া এই গীতটি আহিব আপোনালোকৰ মাজলৈ, হয়তো আগষ্ট মানলৈ শুনিব পাব। আৰু নহ'লে যদি আগষ্টত যদি নহয়গৈ, তেতিয়া হয়তো মোৰ একদম বাৰ্থডেলৈ মই হয়তো ভাবি থৈছোঁ। আৰু বাৰ্থডেটো কেতিয়া? বাৰ্থডে মোৰ ছেপ্টেম্বৰত। গতিকে যদি আগষ্টত নোলায়গৈ গীতটি, কাৰণ ভিডিঅ'ৰ কথা আছে, গানটোৰ কথা আছে ন, পটককেতো এটা গান ওলাই নাযায়, গতিকে অকণমান টাইম লাগিব। আৰু যদি হয় মানে আগষ্ট বা ছেপ্টেম্বৰৰ ভাবি থৈছোঁ। বাকী আৰু বিহুটো কৰিম, বিহুটো আহিবই, জানুৱাৰীলৈও আহিব, মাঘৰ বিহুৰ আগতো আহিবই। সেয়াই আৰু আশা কৰিছোঁ, আৰু বহুত মানে তোমাৰ কণ্ঠত ভাল ভাল গান শুনি যাবলৈ পাম। নিশ্চয় চেষ্টা কৰি যাম, সদায় ৰাইজে ভাল পোৱা কামবোৰ কৰিবলৈ। বাকী এই মাংসখিনি হ'লেই চাগে, ৰ'বা মই পুৰা মজা হৈছে গোন্ধটো। গোন্ধটো বহুত ভাল পাইছা নাই গোন্ধটো? পাইছোঁ। তোমাৰ কাৰণে কেইটামান ৰেপিড ফায়াৰ আছে। মোক এনে ফচাম বুলি আহিছা নে তুমি? নাই। মোৰ কিন্তু সন্দেহ হৈ গৈছে। ষ্টেজ শ্ব' নে ষ্টুডিঅ' ৰেকৰ্ডিং? ষ্টেজ শ্ব'। আৰু কল নে মেছেজ? মোৰ বেছিকে কলেই হয়, আৰু কল। FB নে ইনষ্টা? FB। পইচা পাইছোঁ। আৰু ঘৰত ষ্টাৰ নে নৰ্মেল মানুহ? মই সদায় নৰ্মেল থাকিব লাগে। নৰ্মেল। কফি নে চাহ? চাহ, লাল চাহ। গাঁৱলীয়া মানুহ। সৰুৰ পৰাই চাহ খাওঁ, আৰু ৰাতিপুৱা শুই উঠি মোক চাহ লাগিবই। আৰু বাথৰুমত বেছি গান গোৱা হয় নে ষ্টুডিঅ'ত? অবভিয়াছলি বাথৰুমতে হ'ব, আৰু বাথৰুমত গান গোৱা মজাটোৱে বেলেগ। চবৰে বাথৰুমত চব ছিংগাৰ। আৰু বহিলেও ব'লা, কেইটামান য়েছ নো আছে, সেইকেইটা ক'বা। আৰু ঠিক আছে। তোমাৰ কাৰণে এটা গেম আছে, বহুত ইণ্টাৰেষ্টিং। তাৰ আগতে তোমাক মই এখন দি লওঁ, যদি য়েছ হয় তুমি এইটো দাঙিবা, আৰু যদি ন হয় এইটো। হাতৰ চিনত ভোট দি আঙুলি চিন এইটো। য়েছ নহয় নে? মই তোমাৰ কাৰণে কেইটামান লিখি আনিছোঁ। মায়ে এতিয়াও গালি দিয়ে নে? আৰু ষ্টেজত কেতিয়াবা লিৰিক্স পাহৰিছা নাই? আৰু কেতিয়াবা দাদা এটা চেলফি বুলি ক'লে লুকাবলৈ মন যায় নে? ক্ৰাছ আছে নে? ক্ৰাছ নথকা মানুহ? নাই, সেই বস্তুটো নাই। আৰু তোমাৰ অনুৰাগী কেতিয়াবা প্ৰপ'জ কৰিছে নাই? কৰিছে কেতিয়াবা। আৰু মায়াঙৰ বেজালিৰ পাছত নিজকে কেতিয়াবা ষ্টাৰ ফিল হৈছে নাই? অকমানকে হয় আৰু কেতিয়াবা। ছ'চিয়েল মিডিয়াত কমেণ্ট পঢ়া নাই? পঢ়ো। আৰু কেতিয়াবা চেলফি লৈ ভাগৰিছা নাই? ভাগৰিছোঁ। সেইটো হয় দেই, মানে তোমাৰ বেছিকে কি হয়, যেতিয়া শেষত অনুষ্ঠান কৰি যেতিয়া ৰাতিপুৱাই যায়, আৰু সেইটো টাইমত যেতিয়া মানুহখিনি অনুষ্ঠানৰ শেষততো গোটেই যিমানখিনি মানুহ থাকে সকলোখিনি গুচি আহে ষ্টেজত, সেইটো টাইমত মানে চকু টান মাৰি ধৰে, আৰু ফটো উঠিবলৈ মন নাযায়। তথাপিতো ৰাইজে ভাল পায় কাৰণে আহে। তেনেকে যিহেতু আমাৰ মাংস হৈছে, আৰু হ'লেই উতলিলেই গোন্ধ মই থাকিবই পৰা নাই। ভোক লাগিছে, ভোকত আছোঁ পুৰা। তোমাক বহুত বহুত ধন্যবাদ আমাৰ লগত ইমান ধুনীয়া সময় কটোৱাৰ কাৰণে। তোমাৰ ব্যক্তিগত জীৱন আৰু সংগীত জীৱন
আৰু তোমাৰ সংগ্ৰামৰ বিষয়ে আমি বহুত নজনা কথা আজি গম পালো আৰু তোমাৰ আগন্তুক যোনবিলাক তোমাৰ গীত আছে পৰিকল্পনা আছে আৰু অধিক জনপ্ৰিয় হওক তুমি সফল হোৱা আৰু সফলটো হৈ যায় আৰু বহুত সফল হোৱা আৰু আপোনালোকলৈও বহুত বহুত ধন্যবাদ আৰু আশা কৰিছো আমাৰ এই অনুষ্ঠানক আপোনালোকে আশীৰ্বাদ কৰিব উৎসাহ জনাব আৰু আদৰি ল'ব আৰু সুস্থ থাকক সবল থাকক সুখ শান্তিৰে থাকক আকৌ লগ পাম এক নতুন কাহিনী আৰু এজন নতুন অতিথিৰ সৈতে ধন্যবাদ কিন্তু ভিডিঅ'টো এতিয়া শেষ হোৱা নাই ৰাইজ মাংসৰ টেষ্ট জানিবলৈ আছে ৰ'ব গতিকে এতিয়া ভাত উলিয়াম ভাত খাম আমি আৰু তুমি মাংস কেনেকুৱা পালা ক'ব লাগিব কম মাংসটো হ'লেই ন মাংস ধুনীয়া বিলাহীয়ে পুৰা ধুনীয়া ৰং উঠাই দিলে আৰু গোন্ধটো একটু খাওঁ খাওঁ লাগিছে বাকী বাতিটো আনা তুমি অকণমান টেষ্ট কৰি চোৱা একদম ওলাই গৈছে সঁচা কথাটো ক'বা আকৌ দেই খাই কেনেকুৱা পালা কাঠ খাবা নে চৰ্বি কাঠ যিহেতু আজি প্ৰথম খাব মই বনোৱা গাহৰি লোভপানী ওলাই আছে মোৰ এই ৰহ দেখিছা নে গাইছ চালিয়া টেষ্ট কৰি কোৱা অকণ ঠাণ্ডা হৈ লওক খালি ভাত খোৱাটো আমি নেদেখাওঁ আকৌ দেই এই মাংস খাব তাৰপিছত আমাৰ ভিডিঅ' সামৰণি বাকী কেনেকুৱা পাইছা গাহৰিটো খাই গাহৰিটো মানে বহুত বেছি ধুনীয়া বনিছে মানে বহুত খাবলৈ ভাল লাগিছে পাৰিছা একদম নগা নগা লাগিছে নে নগাতকৈ ওপৰত একো ইউজ নকৰাকে বনাইছো মই এনেকে খাই ভাল পাওঁ গাহৰিটো তেল চেল দিলে খাব নোৱাৰি ইমান কাৰণ গাহৰিটো তেল বহুত ভাল গান তুমি যেনেকুৱা গোৱা আঞ্জাও তেনেকুৱাই বনোৱা হোটেল এখন খুলি ল'ম নেকি চলিব নে চলিব ভাবিছো দৌৰিব আৰু কেইবছৰমান গান গাই বুলি ভাবিছো হোটেল এখনে খুলিম ধুনীয়া সব ভাল তুমি খাই থকা দেখি কিন্তু মই ৰখিব পৰা নাই আকৌ বিশ্বজ্যোতি আজি সঁচাকৈ বহুত ধুনীয়া মানে বহুত ভাল ৰান্ধিছে বহুত বেছি সোৱাদ লগা মানে আৰু এইখিনিতে আজি আমাৰ ভিডিঅ'টো সামৰি মাৰিছো আকৌ লগ পাম এক নতুন কাহিনী আৰু এজন নতুন অতিথিৰ সৈতে বিশ্বজিৎ তোমাকো ধন্যবাদ থেংক ইউ